নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ গছালোৱা পৰ্ব। আজি 16 জুলাই 2025, আজি বুধবাৰ। আমাৰ আজি গছালোৱা মানে ন-ভুই লোৱা হৈছে। সেয়া আমি দুয়োটাই সোনকালে শুৱাপাটিৰ পৰা উঠি দৈনন্দিন কাম কাজবোৰ কৰি সাজু হ'লোঁ। লগত লৈ লৈছোঁ তৰা গছ, তামোল পাণ, পাত ইত্যাদি। মেটেকা আৰু কচু গছ ৰাস্তাৰ কাষৰ পৰাই লৈ ল'লোঁ। তাৰ পাছত আমি পালোহি পথাৰ। ইফালে কচু মেটেকা এইখিনি ইয়াতে থৈ যাওঁ। এতিয়া সেই তাৰ পৰা কঠীয়া তুলি আনোগৈ ব'লা। এয়া কঠীয়া তুলি পাই গ'লোহি। এতিয়া মই ইয়াৰ পৰাই কঠীয়া তুলি ল'ম, আপোনালোকে চাই থাকিব হা। চাওকচোন সকলোফালে সেউজীয়া সেউজীয়া কি ভাল লগা নহয়নে? এইখিনি আমাৰ লাহি ধানৰ কঠীয়া। আমাৰ যে লাহি ধানৰ গছা লোৱা হয়, ৰঞ্জিত ধানৰ গছা লোৱা নহয়, সেইকাৰণে ৰঞ্জিতখিনি আগতেই ৰুই থকা হয়। কঠীয়াখিনি তুলিবলৈ ইমান ভাল, তুলি থাকিম লাগে। ইফালে বাৰু আপোনালোকে চৰাই মাত শুনিছেনে? ইমান সুন্দৰ চৰাই মাত, শুনিবচোন। এতিয়া গছা কিন্তু মই নলওঁ দেই, আমাৰ তেখেতেহে লয়। আমাৰ পুৰুষে গছা লোৱাটো পৰম্পৰাগতভাৱে চলি আহিছে, মানে আগৰে পৰাই পুৰুষে গছা লয়। সেইকাৰণে ইয়াত কি কথা আছে অৱশ্যে মই নাজানো, কিন্তু আমাৰ পুৰুষে গছা লয়। দেখাই থাকিম আপোনালোকক। এয়া গছা ল'বলৈ গৈ আছোঁ। এতিয়া আহি গ'ল প্ৰধান পৰ্বটো, মানে গছা লোৱাটো। নিয়মমতে প্ৰথমে তৰা গছ, কচু গছ আৰু মেটেকা ৰুই দিয়া হয়। তাৰ পাছতে কঠীয়া এগোজা এগোজাকৈ ৰোৱা হয়। এই কঠীয়া গোজাকেইটা ভকতলৈ এগোজা, গোসাঁইলৈ এগোজা, ৰজালৈ এগোজা, প্ৰজালৈ এগোজা, চৰাই চিৰিকটি, জীৱ জন্তু এনেকৈ কৰি সকলোলৈ এগোজা এগোজা নামত ৰুই দিয়া হয়। বাকী থকা কঠীয়াখিনিৰে এটা ভঁৰাল বনাই দিয়া হয় বা দুটা ভঁৰাল বনাই দিয়া হয়। তাৰ পাছতে তামোল পাণ কাটি তামোল পাণ আগবঢ়াই সেৱা ধৰা হয়, যাতে পোক পতংগই খেতিডৰা নষ্ট নকৰে আৰু সকলোবিলাক সময়মতে যাতে পোৱা যায়। নিয়মৰ কামখিনি হৈ উঠাৰ পাছত ভাবিলোঁ অকণমান পথাৰ ৰুই আহোঁ, মানে দুটেপামান ৰুলোঁ আৰু। এই বছৰত আজি প্ৰথম ৰুইছোঁ। ৰুবলৈ মোৰ খুব ভাল লাগে। আপোনালোকে ভাল পায়নে বাৰু ৰুবলৈ? হেঁপাহ পলুৱাই ৰুবলৈ নাপালোঁ, কাৰণ আকৌ ঘৰত ভাত পানী ৰান্ধিবলৈ আছিলে নহয়, সোনকালে গুচিয়ে আহিব লগা হ'ল। গৈ আছোঁ পথাৰৰ পৰা, উভতনি যাত্ৰা। এতিয়া বাজিছে 7:30। আকৌ মই গৈ মেলি ভাত পানী ৰান্ধিবলৈ আছেই। এয়া মানুহজন গৈ আছে, মই পিছে পিছে। এয়া আমাৰ পথাৰ, এইফালেখিনি ৰুবলৈ আছে। ৰ'দটো ভালেই কৰিছে বাৰু, কিন্তু মানে পানী লাগিছিলে, পানী বৰষুণ। আপোনালোকে বৰষুণ দিবলৈ তুতি কৰিবচোন বৰুণ দেৱতাক। এয়া ঔটেঙা পালোঁ দেই। ঘৰৰ বাৰীত ঔটেঙা আছিলে, ঔটেঙা দুটামানো বুটলি ল'লোঁ। আৰু যাত্ৰা পথত এয়া খুৰীদেউক লগ পালোঁ। মানে খুৰীদেউহঁতৰ আজি পথাৰ শেষ হ'ব, 3 দুবাৰমানহে আছে ৰুবৰ কাৰণে। মোক কৈছে চাহ খাই যা বুলি। মই কৈছোঁ ঘৰে পামগৈ এতিয়া। আৰু কিমান আছে ৰুবৰ কাৰণে? শেষ হ'ব এতিয়া। এয়া ৰুই আছে সেই দুবা, আৰু এদুবা দুদুবা একেদুবা আছে। তাৰপিছতে আকৌ আপোনাক সুধোঁ, এইবছৰ কিবা ৰোৱা তোলা এইবিলাকত কিবা পানী হওক এইবোৰ সকলোবিলাক সুবিধাকৈ হৈছেনে? নাই হোৱা, পানীৰ অভাৱ হৈছে। বহুতো ৰাইজৰ হাহাকাৰ হৈ আছে। পানী বহুত দৰকাৰ। আপোনালোকে বৰুণ দেৱতাক তুতিহে কৰক আৰু। বৰষুণ আহক, বৰুণ দেৱতাক তুতি কওক দেই, বৰষুণ আহক। আমাৰ খেতিটোৱে মেইন। তাকে দেই কিনদানি দেখিবলৈহে শকত, টিপকৈ ৰুইছে হেখা। তাই কৈছে শকত হ'লে ৰুব নোৱাৰে নে কি বুলি। আজিহে জানিছোঁ তাই যে ইমান পথাৰ ৰুব পাৰে বুলি। এয়া আমাৰ বাবে ভাল খবৰ, যিহেতু আমাৰ বৰাচুক কাঠবস্তি কাকপথাৰ হৈ ডিব্ৰুগড়লৈকে এখন বাছ চলে। ইয়াতকৈ আৰু কি লাগিছে নহয়নে? ৰাইজৰ সুবিধা হৈছে, খুব ভাল লাগিছে। এইয়া আমি ঘৰ পাই গ'লোহি। ঘৰ পায়ে প্ৰথমে মই হাঁহজনী মাৰি ল'লোঁ। তাৰপিছত বাকী কামখিনি আমাৰ তেখেতে কৰিলে। তাৰপিছত মই গা ধুবলৈ বুলি গ'লোঁ। গা ধুই আহি ফুট লৈ এয়া দেখিছেই আই লখিমীক সেৱা এটা কৰি লৈছোঁ। তাৰপিছত ভাত ৰন্ধাত লাগি গ'লোঁ। কচু শাকৰ সৈতে জালুক, হাঁহ মাংসৰ লগত বাঁহগাজ, কোমোৰা, মাটিমাহ, মটৰ পনীৰ এইবিলাক ৰান্ধিলোঁ। আমি সকলোৱে খাই বৈ আজৰি হওঁ মানে আবেলি 3:30 মানে বাজিলে। আজিলৈ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই।